নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে What is the rank of India in the Global Health Security Index 2021 বিশ্ব স্বাস্থ্য সুৰক্ষা সূচক 2021ত ভাৰত কিমান স্থানত আছে শুদ্ধ উত্তৰটো হৈছে বি 66তম বিশ্ব স্বাস্থ্য সুৰক্ষা সূচক 2021ত ভাৰতৰ স্থান হৈছে 66তম Option B2 হৈছে শুদ্ধ উত্তৰ Next question to হৈছে Who was honored with the Kalinga Literary Award 2021 Kalinga সাহিত্য বঁটা 2021 ৰে কাক সন্মানিত কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে ডি শ্ৰীনিবাস উদ্গাতাক কলিঙ্গ সাহিত্য বঁটা 2021 ৰে সন্মানিত কৰা হৈছে ডিটোৱে হৈছে শুদ্ধ উত্তৰ Next question to hoise Vijay Diwas is celebrated every year in India on which day? Vijay Diwas proti bochore Bharatot kun dina palon kora hoy? Shuddha uttor to hoise B 16 December. Vijay Diwas proti bochore Bharatot 16 December dina palon kora hoy. Option B to hoise shuddha uttor. Next question to hoise Which is that on the Senior Women's National Football Championship? কোনখন ৰাজ্যই Senior মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ জিকিছে? শুদ্ধ উত্তৰটো হৈছে ডি মণিপুৰ ৰাজ্যই Senior মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ জিকিছে আৰু এই ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল কেৰালাত অপচন টি2 হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে Who has been elected as the first woman president of the Indian Mountaineering Foundation? Indian Mountaineering Foundation or প্ৰথম মহিলা সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে ডি হৰ্ষৱন্তী বিষ্ট Indian Mountaineering Foundation or প্ৰথম মহিলা সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে অপচন ডিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে Which word has been declared as the word of the year 2021 by Merriam-Webster Dictionary recently? শেহতীয়াকৈ Merriam-Webster অভিধানৰ দ্বাৰা কোনটো শব্দক 2021 বৰ্ষৰ শব্দ হিচাপে ঘোষণা কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে ভেকচিন অপচন সি সিদ্ধি আছে ভেকচিনক শেহতীয়াকৈ Merriam-Webster অভিধানৰ দ্বাৰা 2021 বৰ্ষৰ শব্দ হিচাপে ঘোষণা কৰা হৈছে সিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে Which country has recently announced to build the world's first floating city by 2025 কোনখন দেশে শেহতীয়াকৈ 2025 চনৰ ভিতৰত পৃথিৱীৰ প্ৰথমখন উপঙি থকা চহৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে শুদ্ধ উত্তৰটো হৈছে দক্ষিণ কোৰিয়া অপচন সি দক্ষিণ কোৰিয়াই শেহতীয়াকৈ 2025 চনৰ ভিতৰত পৃথিৱীৰ প্ৰথমখন উপঙি থকা চহৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে অপচন সিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে Which state established the General Category Commission? কোনখন ৰাজ্যই সাধাৰণ শ্ৰেণী আয়োগ স্থাপন কৰিছে শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ অপচন ডি হিমাচল প্ৰদেশে সাধাৰণ শ্ৰেণী আয়োগ স্থাপন কৰিছে ডিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে Which state has launched online inner line permit module portal? কোনখন ৰাজ্যই অনলাইন ইনাৰ লাইন পাৰমিট মডিউল পৰ্টেল মুকলি কৰিছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি নাগালেণ্ডে অনলাইন ইনাৰ লাইন পাৰমিট মডিউল পৰ্টেল মুকলি কৰিছে অপচন ডিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে Which country honored PM Modi with the highest civilian award নগদগ পেলজি খুৰলো কোনখন দেশে প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ অসামৰিক বঁটা নগদগ পেলজি খুৰলুৰে সন্মানিত কৰিছে শুদ্ধ উত্তৰটো হৈছে ডি ভূটানে
প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ অসামৰিক বঁটা নগদগ পেলজি খুৰলুৰ সন্মানেৰে সন্মানিত কৰিছে শুদ্ধ উত্তৰটো হৈছে অপচন ডি নেক্সট কুৱেশ্যনটো হৈছে which state has recently started street project to promote tourism তলতীয়া কোনখন ৰাজ্যই শেহতীয়াকৈ পৰ্যটনৰ প্ৰচাৰৰ বাবে ষ্ট্ৰীট প্ৰকল্প আৰম্ভ কৰিছে শুদ্ধ উত্তৰটো হৈছে ডি কেৰালা কেৰালা ৰাজ্যই শেহতীয়াকৈ পৰ্যটনৰ প্ৰচাৰৰ বাবে ষ্ট্ৰীট প্ৰকল্প আৰম্ভ কৰিছে অপচন ডিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে how many elephants have been killed in last 10 years as per the recent data from environment ministry পৰিৱেশ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা 10 বছৰত কিমানটা হাতী হত্যা কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে ডি 1100 হাতী পৰিৱেশ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি যোৱা 10 বছৰত মুঠ 1160টা হাতী হত্যা কৰা হৈছে অপচন ডিটো হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে recently in which state Assam Development Bank has approved a loan of $112 million for setting up skill university শেহতীয়াকৈ কোনখন ৰাজ্যত এছিয়ান ডেভেলপমেণ্ট বেংকে দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে $112 নিযুত ঋণ অনুমোদন কৰিছে শুদ্ধ উত্তৰটো হৈছে অপচন এ এটি আছে অসম শেহতীয়াকৈ অসমত এছিয়ান ডেভেলপমেণ্ট বেংকে দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে $112 নিযুত ঋণ অনুমোদন কৰিছে অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে which state launched সহায় স্কিম in Maoist affected districts কোনখন ৰাজ্যই মাওবাদী প্ৰভাৱিত জিলাসমূহত সহায় আঁচনি আৰম্ভ কৰিছে শুদ্ধ উত্তৰটো হৈছে বি ঝাৰখণ্ডই মাওবাদী প্ৰভাৱিত জিলাসমূহত সহায় আঁচনি আৰম্ভ কৰিছে অপচন বিটো হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে who has been appointed as the new head of UNICEF ইউনিচেফৰ নতুন মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন বি কেথৰিন ৰাছেল ইউনিচেফৰ নতুন মুৰব্বী হিচাপে কেথৰিন ৰাছেলক নিযুক্তি দিয়া হৈছে অপচন বিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে who has been conferred the Assam Govt Award for the highest civilian honor of Assam কাক অসমৰ সৰ্বোচ্চ অসামৰিক সেৱাৰ বঁটা অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে ৰতন টাটাক অসমৰ সৰ্বোচ্চ অসামৰিক সেৱাৰ বঁটা অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে অপচন বিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে which state has topped the list released the self-reliant India employment scheme স্বনিৰ্ভৰশীল ভাৰত নিযুক্তি আঁচনি প্ৰকাশ কৰা তালিকাত কোনখন ৰাজ্য শীৰ্ষস্থানত আছে শুদ্ধ উত্তৰটো হৈছে অপচন এ মহাৰাষ্ট্ৰ স্বনিৰ্ভৰশীল ভাৰত নিযুক্তি আঁচনি প্ৰকাশ কৰা তালিকাত মহাৰাষ্ট্ৰ ৰাজ্য শীৰ্ষস্থানত আছে অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে which of the following has been inscribed in the UNESCO list of intangible cultural heritage of humanity নিম্নলিখিত কোনটো ইউনেস্কোৰ মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত লিপিবদ্ধ কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন বি কলকাতাৰ দুৰ্গা পূজা ইউনেস্কোৰ মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত লিপিবদ্ধ কৰা হৈছে অপচন বিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে in which state was the delivery of medicines by drone for the first time কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ড্ৰোনৰ দ্বাৰা ঔষধ প্ৰদান কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে ডি মেঘালয় ৰাজ্যত
প্ৰথমবাৰৰ বাবে ড্ৰোনৰ দ্বাৰা ঔষধ প্ৰদান কৰা হৈছিল অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে Where is Indian Railways said to have built the world's highest bridge? ভাৰতীয় ৰেলৱে ক'ত বিশ্বৰ সৰ্বোচ্চ দলং নিৰ্মাণ কৰিছে অপশ্যন এ উৰিষ্যা বি ৰাজস্থান সি গুজৰাট ডি মণিপুৰ এই কুৱেশ্যনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে প্লিজ এই কুৱেশ্যনটোৰ এনসাৰ মোক তলৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদি এই ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ কুৱেশ্যনছৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহলে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ